আজি লৈ আহিছোঁ এটি আধৰুৱা প্ৰেমৰ ২ নম্বৰ খণ্ড। আহকচোন এই লাভ ষ্টৰিটো দাঙি ধৰোঁ। চুইটিয়ে যে এনেকুৱা ভাবি থাকোঁতে চুইটিক তাৰ দেউতাই মাত লগালে। কাৰণ তাৰ দেউতা য'তেই যাওক, য'ৰ পৰাই আহক, আহিয়ে চুইটিক মাত ক'ৰবাত গ'লেও তাকেই কৈ যায়। মানে যি কৰে চব চুইটিৰ মতামত লৈ কৰে। আৰু যাৰ বাবে সিদিনা যাব ওলাওঁতেই চুইটিক মাতিছিল আৰু তেতিয়া তাইৰ দেউতাৰ মাত শুনি ভিতৰলৈ গৈছিল আৰু দেউতাক ক'লৈ দেউতা মোক মাতিছা? মা মাতিছোঁ। 11টা হ'ল, আমি এতিয়া যাম। আমি আহোঁতে দেৰি হ'বও পাৰে। চিন্তা নকৰিবা, সাৱধানে থাকিবা। চিন্তাৰ কোনো কাৰণ নাই। আমি বহুত বেছি দূৰত যোৱা নাই। ঠিক আছে দেউতা, তোমালোকেও সাৱধানে যাবা। এনেকৈ কৈ যাবলৈ ওলাল চুইটিৰ দেউতাৰ লগতে আৰু কেইবাজনো। তেওঁলোকে ওলাই যোৱাৰ পিছত চুইটিয়ে ৰিহানলৈ ফোন কৰিলে। ৰিহান ফোন ৰিচিভ নকৰিলে। তেতিয়া চুইটিৰ খুব চিন্তা হৈছিল। কিয় ফোন উঠোৱা নাই, কি বা হ'ল ভাবি তাৰ চিন্তা হৈছিল। তাই কি কৰোঁ কি নকৰোঁ ভাবি থাকোঁতে ৰিহানৰ ফোন আহিল। কি হ'ল? মোৰ ফোন ৰিচিভ কৰা নাই? কিবা প্ৰব্লেম হ'ল নেকি? আৰু নক'বা, বৌহঁতে যে কি কৰে না আজি কি কৰিছে। আজি সিহঁতৰ ইমান ফূৰ্তি। সিহঁতে আজি বিয়াৰ দৰাৰ দৰে মাহ হালধিৰে মোক গা ধুৱাইছে জানা। আৰু বৌহঁতে কান্দিছে জানা। ডাঙৰ বৌৱে বেছি কান্দিছে। মোক বহুত সৰুৰ পৰা পাইছে। এতিয়া মই বিয়া কৰিব ওলাইছোঁ। মই যদি আজিৰ দৰে নাথাকোঁ, বিয়াৰ পিছত যদি বদলি হৈ যাওঁ, একেবাৰে কৈ কান্দিছে জানা। আৰু মাজনীও কান্দি আছে জানা। মাজনীৰ নামটো শুনি চুইটিয়ে যে আচৰিত হৈ সুধিলে, মাজনী কোন? কিয় কান্দিছে? মাজনীক চিনি নোপোৱা? চৰি, মই মাজনীৰ কথা কোৱা নাছিলোঁ। মাজনী মোৰ মাজু বৌৰ ভণ্টি। তাৰ মা নাই। মাহীমাৰ অত্যাচাৰত আমাৰ ঘৰতে থাকি পঢ়ি আছে। মই তাক যিমান পাৰোঁ সহায় কৰোঁ। আৰু বিয়াৰ পিছত মই যদি চেঞ্জ হৈ যাওঁ, এই কাৰণে কান্দিছে। চুইটি বৰ সাধাৰণ সহজ সৰল ছোৱালী। তাই নিজেই আনক সহায় কৰি ভাল পাইছিল আৰু তাই আনৰ ওপৰত ইমান সন্দেহ নকৰে। যাৰ বাবে ৰিহানক কথাবোৰ শুনি হাঁহি মনে ক'লে, হয় নেকি, ভাল কথা। তুমি তাক সহায় কৰিছা আৰু তাক কৈ দিবা বিয়াৰ পিছতো তুমি এতিয়াৰ দৰে থাকিবা, সহায় কৰিবা। আৰু ময়ো যিমান পাৰিম তাক সহায় কৰিম। মই আনক সহায় কৰি ভাল পাওঁ আৰু আনক সহায় কৰা মানুহকো বহুত বেছি ভাল পাওঁ। আৰু বৌহঁতকো কৈ দিবা, মই ভাগিবলৈ শিকা নাই, জোৰা দিব শিকিছোঁ। গতিকে বিয়াৰ পিছতো তুমি আজিৰ দৰে থাকিবা, কোনো চেঞ্জ নোহোৱা। অ'কে? চুইটিৰ কথা শুনি ৰিহানে ক'লে, অ'কে, সঁচাকে চুইটি, তোমাৰ কথা যিমানে শুনো সিমানে আচৰিত হওঁ। তুমি সঁচাকে বহুত কোমল মনৰ। তোমাৰ এই মিঠা কথাবোৰে মোক বেছিকৈ পাগল কৰি দিছে জানা। হয় নেকি? ইমান পাগল নহ'বা, নহ'লে আকৌ মেণ্টেলত যাব লাগিব।
মেণ্টেল হস্পিটেল বেছি দূৰ নহয়, আমাৰ তেজপুৰতে, গতিকে সাৱধান। মইতো তোমাৰহে পাগল, মেণ্টেল পেচেণ্ট নহওঁ দিয়া। ঐ পিছে দেউতাহঁতে আহি আছে নে নাই? তুমি একো নকলাই দেখোন। 10টাতে মেছেজত কৈছিলা ওলাই আছে বুলি, এতিয়াও নাহিল। কেতিয়াবাতে ওলাই গৈ পাব চাগে, বাটত কৰা। পিছে তুমি এতিয়া কি কৰি আছা? ৰিহান, মই কেৰম খেলি আছো। তুমি চুইটি? মই এনেই আছো। তেতিয়া ৰিহানে ক'লে, চুইটি, দেউতাহঁতে আহি পালে। হয় নেকি? ঠিক আছে, তুমি ঘৰত যোৱা, মই ফোন ৰাখোঁ। অ'কে বাই। ৰিহানেও অ'কে বাই দিলে। পিছত ফোন কৰিম। অ'কে। তাৰপিছত ৰিহানে লাভ ইউ বুলি কৈ চুইটিয়ে লাভ ইউ টু বুলি দিলে। ৰিহানক চাবলৈ চুইটিৰ ঘৰৰ মানুহ ৰিহানৰ ঘৰত গ'ল। এতিয়া কি হয় জানিবলৈ আপোনালোকে মোৰ এই ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব, বেল আইকন দবাই দিব, লাইক কৰিব আৰু মোৰ এই লাভ ষ্টৰিবোৰ যদি ভাল লাগে তেনেহ'লে কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। থেংক ইউ।